এতিয়ালৈ পোৱা নাই চাকৰি। সৰু পুত্ৰ মৃণালক বৰ যত্ন কৰি উলিয়াই আনিছিল চিকিৎসক কৰি। 2000 চনৰ 4 এপ্ৰিল এটা ক্লান্ত সন্ধিয়া হাই ৰে হাই মৃণাল বৰ্মনক মা দেউতাৰ বুকু ফুটা কৰি নিলে অপহৰণ কৰি। বাতৰিত প্ৰকাশ সিহঁত হেনো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী দলৰ কোনোবা। এতিয়ালৈকে চাকৰি পেঞ্চন নোপোৱা বহু সুবিধাৰ পৰা বঞ্চিত হোৱা পিতৃ মহেন্দ্ৰ বৰ্মন কল বেপাৰী পুত্ৰৰ অপেক্ষাত বৰ আশাৰে আজিও আছে ধৈৰ্য ধৰি। আহিবনে মৃণাল আকৌ উভতি, মাতিবনে এবাৰ পিতাই বুলি? বহুদিনাই হ'ল মোৰ বাচ্চা আছেনে জীয়াই? নাই নাই মোৰ যে বিশ্বাস নহয়, সি চাগে হেৰাই গ'ল ক'ৰবাত। গুৰুমুখকৈ উঠা প্ৰতিটো শব্দৰ আঘাতত কি ভাৱ হয় জানে মোৰ, যেন হেৰাই গ'ল অসমীয়াৰ আৰু বহুত মৃণাল 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 যে আছিল মোৰ কলিজাৰ এফাল। নমস্কাৰ।